মোৰ ইউটিউব চেনেলটোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰপেটাৰ প্ৰাণৰ উৎসৱ হৈছে দৌল। শততে দ্বিতীয় বৈকুণ্ঠপুৰী শ্ৰী শ্ৰী মথুৰা দাসৰ বুঢ়া আটাৰ পবিত্ৰস্থানত সৰ্বপ্ৰথমতে দৌল মহোৎসৱ পাতনি মেলিছিল আৰু তেতিয়াৰ পৰাই সম্পূৰ্ণ সত্ৰীয় পৰম্পৰা আৰু পবিত্ৰতাৰে পালন কৰি অহা হৈছে ঐতিহ্যমণ্ডিত দৌল উৎসৱ। প্ৰতি বছৰে নক্ষত্ৰ গণনা অনুসৰি ফাগুন অথবা চত মাহৰ পূৰ্ণিমা তিথি দৌল পূৰ্ণিমা হয়। এই দৌল পূৰ্ণিমাতে ৩, ৪ বা ৫ দিন পৰ্যন্ত পালন কৰা হয়। দৌল যাত্ৰা ৫ দিনীয়া দৌলক বুঢ়া দেউল আৰু ৩-৪ দিনীয়া দৌলক ডেকা দৌল বুলি জনা যায়। দৌল উৎসৱৰ প্ৰথম দিনটোক গণযাত্ৰা বা গণোৎসৱ বুলি কয়। গণোৎসৱৰ দিনৰ ভাগত গোসাঁইক মণিকূটৰ গৃহৰ পৰা বহুত নীতি নিয়মেৰে উলিয়াই মঠৰ চোতালত বৰশৰাই প্ৰতিষ্ঠা কৰা হয়। মঠৰ চোতালত গোসাঁইক নীতি নিয়মবোৰ সম্পূৰ্ণ কৰি গধূলি মেজি জ্বলাই গোসাঁইক বিৰহৰ গাৰোণ বাৰোণ লগতে মেজিৰ চাৰিওফালে 7 পাক ঘূৰাই লগতে গন্ধ উৎসৱৰ দিনা অন্য এক আকৰ্ষণীয় উৎসৱ পালন কৰা হয় সত্ৰৰ চৌদিশত। আৰু গণ উৎসৱৰ পিছৰ দিনাখনে ভৰদৌল বুলি কোৱা হয়। ভৰদৌলৰ ৰাতিপুৱাৰ পৰা গোসাঁই বিগ্ৰহৰ আবিৰ অঞ্জলি যাচি প্ৰভুৰ চৰণত সেৱা ল'বলৈ লোকৰ ভিৰ হয়। বিভিন্ন ধৰণৰ লোক আহে বৰপেটা সত্ৰত আবিৰ অঞ্জলি যাচিবলৈ প্ৰভুৰ চৰণত। আৰু শেষৰ দিনা ফাকুৱা আৰু থলুৱা ভাষাত সুঁৱেৰী বুলি কয়। সুঁৱেৰীৰ দিনা আবিৰ ৰং আৰু হোলীৰ গীতেৰে মধুৰ হৈ পৰে বৰপেটা সত্ৰ। দিনটো আনন্দৰে পাৰ হৈ আবেলি বাঁহ ভঙা পৰ্ব কৰে। আৰু এনেদৰে সম্পূৰ্ণ এবছৰৰ বাবে সামৰি পৰে বৰপেটাৰ বাসীৰ হেঁপাহৰ দৌল উৎসৱ। আৰু এইবাৰ 2021 চনৰ 28 মাৰ্চ চত মাহৰ 14 তাৰিখ পূৰ্ণিমা তিথিত 3 দিনীয়া দৌল কাৰ্যসূচী কৰা হ'ব। মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।